বাপ্পা ঐ ইমান গৰমৰ মাজত পুৰা বতাহ আহি গৈছে প্ৰভু বতাহ আহিব নালাগে দেই বৰষুণ দিয়ক বা কোলা কৰি আনিছে ইফালে দিগি এইয়া একদম দেখি ভালো লাগিছে কিন্তু বতাহ আহিলে ভয় লাগে গাইছ চৰাই চিৰিকটিৰ পৰা মানুহৰ বিভিন্ন অ' মাই গড বতাহ এইটো চাইডে বৰষুণ দি আছে চাগে গাইছ এই সিফালে বৰষুণ দি আছে কিজানি আমাৰ ফালে আহিব আৰু দেৰিকে ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে গাইছ সুন্দৰ কি ধুনীয়া পৰিৱেশ প্ৰভু বতাহ নিদিব ধুমুহা নিদিব বৰষুণ দিয়ক গাইছ বাৰান্দাৰ পৰা চাই আছোঁ আৰু সুন্দৰ পৰিৱেশটো এনেকুৱা মিহি মিহিকৈ বতাহটো দি থাকিলে ভাল লাগে জ্বৰ আহিলে ভয় লাগে বাৰু বৰষুণৰ কাৰণে কিমান যে অপেক্ষা যিহে গৰম গাইছ একদম বাঁহৰ আগবোৰ পৰা লৰি আছে কদমৰ আগ বাঁহৰ আগ এই পাতবোৰৰ শব্দবোৰ শুনি ইমান যে ভাল লাগিছে নহয় অলপমান গীততে গায়ে দিওঁ নেকি মনত পৰিছে গীত জিৰ 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 জিৰণি জুৰি জিৰ 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 জিৰণি জুৰি জিৰ 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 জিৰণি জুৰি খুব সম্ভৱ এনে পৰিৱেশবোৰ দেখিয়েই এই গীতবোৰ ৰচনা হৈছিল এতিয়া আকৌ আমাৰ উমলি আছে এইটো এই ৰেবিক চা ৰেবিক কি কৰি আছা ৰেবিক চা ইছ বা খেলি আছে কিবা পানী মুখা যায়হে গ'ল তলত পাতি দিয়ে তলত পাতি নালাগে তলত পাতি দিয়ে পানী ভৰ্তি হ'ব এতিয়া চলো একদম পাতবিলাকৰ কি ধুনীয়া জিৰি জিৰি শব্দ আহ ইমান ধুনীয়া লাগে বতাহটো গাত লাগিলে বা পুৰা একদম দিনতে ঢেকনি মানি আছে অ' বতাহ আহিছে বতাহ কি চৰাই ক'ত চৰাই গ'ত এই গছত বুলি কওঁ গছত চৰাই আছে বুলি কওঁ বা ভাল লাগছে কি ধুনীয়া বতাহ বিবেকেও মোৰ দৰে চৰাই খুব ভাল পায় তাকে কৈ আছে সি বৰষুণে এটা কচু খাম বুলি ভাবি আছিলোঁ গাইছ বৰষুণ দিলে আৰু উপায় নাই খাব নোৱাৰিম ঘৰত ধৰিব ইছ শব্দটো কৃষ্ণ প্ৰভু জন দিয় প্ৰভু কৃষ্ণ 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 কয় লাগে ঐ বতাহখিনি পানীত লাগি এটা বেলেগ ধৰণৰ হৈছে মানে কিবা আঁকি আঁকি দিয়াৰ নিচিনা পানীৰ ঢৌ কিমান যে মানুহ সকাহ দিছে বতাহখিনিয়ে প্ৰভু কৃষ্ণ কাকাটো সেই বিনা মেঘে বজ্ৰপাত বুলি যে কৈ যে বিনা মেঘে বজ্ৰপাত বুলি ক'লে সেইটো মানে এনে কাম নহয় কিন্তু মেঘ আছে বাৰু বৰষুণ দিব লাগছে বাৰু এই প্ৰভু বৰষুণটো দিবা আৰু দেই পুৰা শুকান হৈ গৈছে একদম চুলি চুলি উৰি যায় বতাহত পুৰা সুন্দৰ ফেনৰ তলত ঘূমি আছিল গৰম গৰম ফেনৰ বতাহ কিন্তু যি ডাউচি গাইছ মই খিৰিকীখন খুলি দি মানে ক'ৰ বেয়া পালোঁ খিৰিকীখনেদি যিটো বতাইছে ইমান দিনৰ বতাইছে গাইছে ডাউৰি আছে ভিতৰত ঘুমিটি বাদ দি হয় ঘুমিটিও মানে এই পোকফালে কি বেয়া লগাইছে মানে ক'লা মেঘখিনি পুৰা ক'লা হৈ গৈছে মানে বৰষুণ দিয়াৰ আগত যিখিনি বস্তু হৈ যায় সেইটো চাইডে দিছে আমাৰ ফালে দিয়া নাই এইটো আমাৰ মন্দিৰ গাইছ ৰাজহুৱা মন্দিৰ আমাৰ ঘৰৰ পৰা ধুনীয়া লুক পায় আৰু সুন্দৰ ভাল লাগে আৰু ৰাজহুৱা মন্দিৰ খাই নাই আকৌ ৰ'দ আহিলে খুব বৰষুণ দিব জানো কৰে যা সপোন যেন বৰষুণ ধূলিৰ উৰণি ঠেলি ভাহি আহে
ভাহি আহে কোমল মাটিৰ গান গুণ 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 কোমল মাটিৰ গান গুণ 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 এজাক সপোন যেন বৰষুণ আই ৰ'দ আহিল আকৌ এনেহে মনটো ভাল লগা পাইছিল সময়ৰ কাৰণে বৰ ধুনীয়া সুন্দৰ সময়খিনি ৰাখি থওঁ কিমান অধিক আগ্ৰহে ৰখি থাকা কিন্তু নহ'ব হেন পাইছোঁ আৰু দে আৰু গাইছ আহিলে দেখাম দে আৰু নাহিলে এনেকৈ হ'ব আৰু এতিয়ালৈ এৰিছোঁ বাৰু দেই তাকে আহিছে বৰষুণ সেইখিনি ডাঙৰকৈ বা আহেনে নাজানো আপোনালোক মানে খালত চালিহে গম পায় মানে পানীটো বঢ়িয়া লগা হৈছে দেই কিন্তু না আইঅ কি চালিয়া এইখিনিতে সময়ত মনটো শান্তি আৰু আমাৰ এইটো খামচি ভাঙা বৰষুণ বুলি কয় গাইছ আৰু খিচখিচিয়া বৰষুণ দৰঙীয়া ভাষাত খামচি ভাঙা আৰু খিচখিচিয়া বৰষুণ বুলি কওঁ আমি আপুনি কি বুলি কয় নেদে আৰু এই আহে বৰষুণটো আহে নাই আকৌ নোহোৱা হ'ল গাইছ এইকেইদিনত গাইছ ঘামুচি ওলাই গ'ল মানে ডাঙৰ ডাঙৰ ঘামুচি ওলাই গৈছে এই তাতে ইমান ধুনীয়া লাগে বতাহৰ মানে পাতকেইটা লৰাৰ শব্দটো এইটো শুনা নাই কিজানি আপুনি শুনি আছেনে পাতকেইটা লৰি আছে জিৰ 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 কৈ গছৰে ডালতে গাইছে কুলিয়ে কু 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 নিজান বননিতে কেতেকী চৰায়ে উৰি মাৰিছে ৰৈ কোনখিনিতে আছিলে জিৰি 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 কৈ পাহৰিলোঁ মানে জিৰি 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 কৈ এইয়া নাই বৰষুণৰ আগ্ৰহত ৰখি ৰখি নহা হ'ল বেলেগ ফালে দিলে আমাৰ ফালে নাই